অলপতে নামৰূপৰ BVFC অফিচাৰ্ছ ক্লাবত আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন আপকো ডিব্ৰুগড় জিলা সমিতি আৰু নামৰূপৰ স্বৰ্গম ফাউণ্ডেশ্যনৰ উদ্যোগত 4 দিনীয়াকৈ বনগীতৰ কৰ্মশালা অনুষ্ঠান এটা অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি সামৰণি দিনা আপকো ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আব্দুল ৰাজাকৰ সভাপতিত্বত সভা এখন অনুষ্ঠিত হয়। সংগঠনটোৰ জিলা সমিতিৰ সম্পাদিকা স্মৃতিৰেখা কলিতাই আঁত ধৰা অনুষ্ঠানটোত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, APLৰ পৰিচালনা সঞ্চালক ৰাতুল বৰদলৈ, আপকোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিং আৰু বনগীতৰ সাধক অৰবিন্দ পাঠকক বিশেষভাৱে সমন্বয় জনায়। অসম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন ডিব্ৰুগড় জিলা সমিতি আৰু নামৰূপৰ ভাৱ সংগীত আৰু শাস্ত্ৰীয় সংগীতৰ অন্যতম প্ৰতিষ্ঠান স্বৰ্গম ফাউণ্ডেশ্যনৰ উদ্যোগত যোৱা 28 জুলাইৰ পৰা 31 জুলাইলৈ আমি এখন বনগীতৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। এই বনগীতৰ কৰ্মশালাখনি সমল ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত আছিলে বন কোঁৱৰ আনন্দীৰাম দাসৰ শিষ্য অৰবিন্দ পাঠকদেৱ। তেখেতে 12টি গীত আমাৰ অৰ্ধ শতাধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ দিলে আৰু আজি আমি অনুষ্ঠানটিৰ সামৰণি অনুষ্ঠান হিচাপে BVFCLৰ অফিচাৰ্ছ ক্লাবত এই সামৰণি অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানটিত আজি আমি বিশেষ পদক্ষেপ লৈছোঁ যে অসমৰ সমাজ জীৱনত ভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা আমি 4গৰাকী ব্যক্তিক আমি আজি সম্বৰ্ধনা জনাবলৈ লৈছোঁ। অনুষ্ঠানটিৰ আৰম্ভণিতে আমাৰ সাৰ উদ্যোগৰ পৰিচালন সঞ্চালক অধ্যক্ষ তথা পৰিচালন সঞ্চালক CMD সঞ্জয় মহাশ্ৰীদেৱে বন্তি প্ৰজ্বলন কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শংকৰদেৱ বিশ্বন্ত গগৈদেৱক আমি আজি সম্বৰ্ধনা জনাওঁ আৰু ইয়াৰ সমান্তৰালভাৱে অসম পেট্ৰকেমিকেলছ লিমিটেডৰ পৰিচালন সঞ্চালক ৰাতুল বৰদলৈদেৱ আৰু সাংবাদিকতাৰ ক্ষেত্ৰত শিশুৰ স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত প্ৰতিবেদন প্ৰকাশ কৰি ইউনিচেফৰ সাংবাদিকতাৰ শ্ৰেষ্ঠ বঁটা প্ৰাপ্ত অসম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন আপকোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰদ্ধা মনোজ সিং দেৱ আৰু সমল ব্যক্তি হিচাপে আমাৰ মাজত উপস্থিত থকা অৰবিন্দ পাঠকদেৱক আমি আজি সম্বৰ্ধনা জনাওঁ আৰু